কি হ'ব চালা চলিক গাড়ী কিনি দিছোঁ ৰে মই মুচপা লগা হৈছি চালা বোকা চকা লাগে আনিছে গোটেই ক'ত বাৰা লাগেছি এতিয়া আহিব তেল ভৰাব পইচা ময়ে দিব লাগিব তেলটো ভৰাব নোৱাৰি নিজৰ পকেদি আহি এতিয়া গাড়ীখন টুপুতকৈ নিব মই ক'ব নিবাই নাপাওঁ চালা চলিক গাড়ী কিনি তাতকৈ নেদাই ভালে গাড়ী চাড়ী বেছিয়ে দিম ৰ দে হ'ব দে নুনছোঁ দে আৰু কিমান কাকা আছে না নাই গাল বহুদিন দেখাও নাই আহিলো ৰ'বা একবাৰ দে হ'ব এই দোকান চেয়াৰ আনচোন বাবু দে হ'ব আপাটো ডাঙৰে হ'ল তাকেতো ৰ'বা ডাঙৰ হ'লে কি হ'ব মেট্ৰিকটো পাছ কৰিব কাৰণে হা আমাৰো ইয়াতে দে এইবোৰে ভাল চলি ৰিজাল্টটো ভালে বসছি দে এইবাৰ ভালে দে তোহাৰ চলি আকৌ নাথাকিলে নাপেও মানে আমাৰ চলিক বাইক দিলোঁ মোবাইল দিলোঁ তথাপিতো চলি পাছ কৰিব পৰা নাই তোমাৰ যোনকে বাইক চলো মৰিব লাগে নাপায় তাকেতো এইগিলা চলি এই ফণিৰ গোটাকো লগ হৈ পেটলাৰ লগ হৈ হৈ গৈছে সি চেছ কৰি দিছি নষ্ট কৰি দিছি এই চলিৰ ভাগ ধৰিলে নহয় ওৰা এ পানী আনবা তোহাৰো গৰমে আহিছ অলপ পানীয়ে খোৱা আৰু কি খুৱাম গৰীবৰ ঘৰ মোৰো বহুদিন দেখাও নাই আমার দিকে নাযা হয়েছে বেমার গেল বলে চলো খাও কৰবা অলপ বহুতো বেয়া খাই গেলা তাকেতো কি দবদবা তিৰি আছিল তেলো ভাল হৈ গেল কি কৈছ আমারও একে তোমারও দিদি তো একে তো সদায় জানো তোমার চলতো ব্যবস্থা করছি রবা শুনবা পাইছি মই কিনো কহা বাবু পনির আপাতর লগত সঁচাই নাকি রাতে রাতে ফাংশন ও পয়সা লাগে মোক পয়সা দি হাত খরচ লাগে আর গাড়ির তেল ভরা পয়সা লাগে ফাংশন চাওয়া যায় এটা মই এ মুন্না ও রকি আছে মোক তোক পইচা দি মই ভাগৰি গৈছো আৰু দে হ'ব দে বেছি পাপা নালাগে মুন্না 1000 টাকা দে পয়সা হাত খরচ তই মোক দিবা নৰা বাবু মুন্না ভাল নহয় 500 এখন আছে ভাগ্য নদিবা আতে লগত চলি নি আৰু এখান কি হয় মোৰ ৰাতি হলকা নিবি যা গাড়ীতে 500 টাকা তেল ভৰা লাগব হাত খৰচ মোক কি নালাগে নেকি কিবা খাবা লাগব তাতে চচোন বাপু মই ইনকে কিমান পইচা দে হ'ব নালগে মই ইনকাম কৰিম নিজে আৰু বাবু বেয়া বস্তু কেনা চলিয়া তাকেতো আপু বোলা বস্তুটো ভগৱানে নেদলাক মোৰ চলি কিন্তু এনে নহয় তাকেতো লক্ষী চলি তোমাৰ আজিও এতিয়া চকত চাইকেল মাৰি গৈছে ৰ'দে বেয়াই লাগে মোৰতো ষ্টাৰ কৰি বাইকখন বুজা নাই দিব পৰা নাই দেচোন সি ভালেই তাকেতো বেয়াও লাগে মাজে মাজে মুন্নাৰ লগ হৈ তেওঁ নাপাতো তাকেতো তাৰ কথা বেলেগ তাৰ বাইক ভাবিছোঁ মোজা তাৰ ভাগ ধৰিলে কি হ'ব তাৰ ভাগ ধৰি ধৰি আমাৰ চলি চব চেচ হৈ গ'ল ভগৱানে নেদলাক যি আৰু কপালত যি আছে কপালৰো লিখা নাই এইগিলা চিন্তা কৰিব নালাগে দে আমি যাওঁৱে দে আৰু বকো বলা যাওঁ আৰু বলা দে আৰু ভালকে চাহ তাহ খুৱাব নহয় পথাৰৰ পৰাই হ'ব বলা যত অনুস্থলীৰ কথা শুনিলি বেয়াই লাগে তাকেতো মানুহৰ লগত ক'ব নোৱাৰা হৈছোঁ কেইটা দিনা জীয়াই থাকিম আৰু এই দুৰ্ঘটনা যিয়ে নহওক আৰু ঘৰত দেখি অলপ ভাত চাত হৈছে না দে ভাতকে খাঙা ওই পোৱালি ৰজনী দিছোন এটা ৰজনী নহ'ব ৰজনী যদি আছে কি শিখৰ আছে
চিকৰ গেলা তোৰ বাপেৰে খাব এই মুন্নাই নাখায় ফিল্টাৰ হ'ব ফিল্টাৰটো নহ'ব ফিল্টাৰ মানে আছে কি তোৰ দোকানত গেলা দাদা আপোনালোকে বাকীবোৰ নিদিলে মই কেনেকৈ মাল আনিম বাকী কোনে খাইছে আপোনালোকে হেল্ল' ইয়াত ৰজনী নাই ৰজনী 5 পেকেট লৈ আহিবিচোন অঁ মই ইয়াত আছোঁ কলাৰ দোকানৰ আগত আছোঁ ঐ কি মুন্না এই ৰজনী নাই বুলি ৰজনী আছে নে নাই তই নাই ৰ চকত খাম বোলা ছোৱালী নাই দেখোন তাকেতো এটাও দেখা দেখিয়ে নাই এনেকে ৰখি থকাতে জীৱন যাব মাল চাল দুই এটা দেখি থাকলে ভাল লাগে আৰু অলপ বুবা চামতে দে আহ বুবা তাকে তোৰ দুটা আন পাওঁ ৰ কি ক এটা তোৰ এটা মোৰ আগে যাবা অলপ তাকে তোৰ মালাই যাবা মই না অভদ্ৰহাত আপনি জকাবেন আপনি গাঁৱৰ আপনি কেইটা যে পাইছা মাল চখা আছে তই যা মই নাযাওঁ যা কি তই নৰা এই মুন্নাৰ আগতে তই হৈ পৰা তোৰ ৰাস্তা ঠিকে আছে দেচোন তেৰা কেইটালৈ আগত কেইটা দা যাওক মই না ঘূৰি ঘূৰতে বা ঘৰত আছে নে নাই আছে দে যো চাওঁ বাতৰি কৰি আছা তুমি কাকলিটোৰ ঘৰত গৈছিলো যাওঁতে মুন্না আৰু বাচ্চা সদায় আমাক লাগ পাই পেলাই অভদ্ৰামি কৰে আমাৰ লগত তাৰ কাৰণে আমি ফুৰিব যাব নোৱাৰা হৈছো বাচ্চাক চিনি পাওঁ ৰ মুনা কোনিয়ে মুন্না ঠিকাদাৰৰ গোটা কি হ'ব তহঁতে যা মই এতিয়া তাহাঁতৰ যি ব্যৱস্থা তাহাঁত শাস্তি মই দি আছো যা বাবু বাবু এই মাষ্টৰৰ পুতাক আৰু এই ঠিকাদাৰৰ পুতাকক মাতি আনচোন কিবা মাতছি যাওচোন বল বল ইয়ে বুঢ়া কিয় মাতছি আছোন এতিয়া কি তোমাতে কিয় এনে কৰে আপি কেইটাক জগাই আছে গাঁৱৰে আপি গাঁৱৰে আপা এইটা বেয়া কথা নহয় ঘোমৰা কৰব হলি আপি যদি হেৰি ডাঙৰ হেৰি জকাবা নালাগে চৌকেছত ধৰি থৈ দিলি হ'ল আমিও নজগাম নহ'লে আমাৰ আপি ৰাস্তাই দেখা পালে জকা যাবই তহঁতে এনেকে কাম কৰা নকৰিবি দেই চলিয়া এই মুন্নাই ঘণ্টা কাকো খাতিৰ নকৰে আচ্ছা বল বল